নমস্কাৰ বন্ধুসকল, মই ৰুবুল শইকীয়া আৰু আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ এটা হাথৰ। এই হাথৰটোত নগেন এটা বিপদত পৰিছে। আপুনি এই বিপদটোৰ সমাধান উলিয়াব লাগে। গতিকে ভিডিঅ'টো শেষলৈকে চাই বিপদটোৰ সমাধান উলিয়াওক। এতিয়া ভিডিঅ'টো চাওঁ আহক। বন্ধুসকল, নগেনে এবাৰ লিলিনগৰ নামৰ এখন গাঁৱলৈ গৈ আছিল আৰু গৈ থাকোঁতে তেওঁ যোৱা ৰাস্তাটো দুটা দিশত বিভক্ত হৈ দুটা ৰাস্তা হ'ল। যি দুটা ৰাস্তা নেকি এটা লিলিনগৰলৈ যায় আৰু আনটো এটি কাবেলীনগৰলৈ যায়। তেতিয়া নগেন বিমূৰত পৰিল, কাৰণ তেওঁ নাজানে যে কোনটো ৰাস্তাই লিলিনগৰলৈ যায়, কিন্তু এইটো জানে যে এটা ৰাস্তাই লিলিনগৰলৈ আৰু আনটো ৰাস্তাইদি কাবেলীনগৰলৈ যায় বুলি। সেইকাৰণে নগেনে সেইখিনিতে ৰৈ থাকিল, কিজানিবা কোনোবা আহে বুলি। তেনেতে এজন মানুহ সিফালৰ পৰা আহি থকা দেখিলে। সি ভাবিলে এই মানুহজনক সুধি মই মোৰ লক্ষ্যস্থান পাব পাৰিম। কিন্তু নগেনৰ আৰু এটা প্ৰব্লেম আহি পৰিল। তেওঁ জানে যে লিলিনগৰ মানুহে মিছাৰ বাহিৰে এষাৰো সঁচা কথা নকয় আৰু কাবেলীনগৰ মানুহে সঁচাৰ বাহিৰে এষাৰো মিছা কথা নকয়। যদি নগেনে মানুহজনক সোধে লিলিনগৰলৈ কোনটো ৰাস্তাইদি যায় বুলি, তেতিয়া মানুহজন যদি লিলিনগৰৰ হয় তেতিয়া কাবেলীনগৰ ৰাস্তাটো দেখাই দিব, কাৰণ লিলিনগৰ মানুহে মিছা কথা কয়। আৰু যদি মানুহজন কাবেলীনগৰৰ হয় তেতিয়া লিলিনগৰ ৰাস্তাটো দেখাই দিব, কাৰণ কাবেলীনগৰৰ মানুহে সঁচা কথা কয়। কিন্তু নগেনে কেনেকৈ জানিব সেই মানুহজন কাবেলীনগৰৰ বুলি আৰু সি সঁচা কৈছে বুলি? সেই মানুহজন লিলিনগৰৰো হ'ব পাৰে। অ'কে, ধৰি লওক নগেনে এইবাৰ মানুহজনক সুধিলে আপোনাৰ গাঁওখনৰ নাম কি বুলি। তেতিয়া সেই একেটা প্ৰব্লেমেই আহি পৰিব, কাৰণ মানুহজন যদি লিলিনগৰৰ হয় তেতিয়া মানুহজনে ক'ব মই কাবেলীনগৰৰ বুলি। যদি মানুহজন কাবেলীনগৰৰ হয় তেতিয়া মানুহজনে ক'ব মই কাবেলীনগৰৰ বুলি। কিন্তু তেতিয়াও কথাষাৰ স্পষ্ট নহ'ব আৰু সি লক্ষ্যস্থানলৈ গতি কৰিবলৈ সঠিক সিদ্ধান্ত নাপাব। ভিডিঅ'টো পোষ্ট কৰি কথাষাৰ ভালকৈ এবাৰ ভাবি চাওক। যদি বুজা নাই পুনৰ এবাৰ চাই লওক। এতিয়া কথা হ'ল কি, নগেনে তাৰ লক্ষ্যস্থান পাবলৈ সেই মানুহজনক এনে এষাৰ কথা সুধিব লাগিব যিষাৰ কথা সুধিলে নগেনে লক্ষ্যস্থান পাবগৈ। এতিয়া আপুনি কওকচোন কোনষাৰ কথা সুধিলে নগেনে তাৰ লক্ষ্যস্থান পাবগৈ? আপুনি ভিডিঅ'টো পোষ্ট কৰিও ভাবিব পাৰে, নহ'লে মই দিয়া 10 ছেকেণ্ডৰ ভিতৰত ভাবক আৰু উত্তৰটো কমেণ্ট কৰক, নহ'লে মই কোৱালৈ অপেক্ষা কৰক। বন্ধুসকল, সেই মানুহজনক নগেনে কি বুলি সুধিব ভাবি উলিয়াব পাৰিলেনে? যদি পৰা নাই মই কৈ দিওঁ শুনক। নগেনে সেই মানুহজনক সুধিব যে আপোনাৰ গাঁৱলৈ কোনটো ৰাস্তাইদি যাব নোৱাৰি। এনচাৰটো শুদ্ধ হৈছে যেন লাগিছেনে? নে কিবা বুজি পোৱাত অসুবিধা হৈছে? যদি বুজি পোৱাত অসুবিধা হৈছে মই বুজাই দিছোঁ শুনক। যদি নগেনে আপোনাৰ গাঁৱলৈ কোনটো ৰাস্তাইদি যাব নোৱাৰি বুলি সেই মানুহজনক সোধে, যদি মানুহজন লিলিনগৰৰ হয় তেতিয়া লিলিনগৰৰ ৰাস্তাটো দেখুৱাই দিব, কাৰণ সি মিছা কথা ক'ব। যদি মানুহজন কাবেলীনগৰৰ হয় তেতিয়া লিলিনগৰৰ ৰাস্তাটো দেখুৱাই দিব, কাৰণ সি সঁচা কথা ক'ব। তেতিয়া নগেনে লিলিনগৰলৈ যোৱা শুদ্ধ ৰাস্তাটো বিচাৰি পাব আৰু সি লক্ষ্যস্থান পাব পাৰিব। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক।